আটাইকে স্বাগতম জনাইছোঁ মোৰ দ্বিতীয় চেনেল DNK ব্লগলৈ। এই আজি গুৱাহাটী মহানগৰীৰ পূব খৰমতৰীয়াৰ অন্তৰ্গত এই 9 বাইলেনত দ্বিতীয়টো দিনলৈকে বানীৰ যিটো স্ৰোত সেই স্ৰোতটো এতিয়াও অবিৰতভাৱে চলি আছে আৰু এইটো মই দেখুৱাবলৈ লৈছোঁ মোৰ কেম্পাছৰ পৰা আৰম্ভ কৰি লৈ গৈছোঁ। গতিকে কিমান এটা জটিল পৰিস্থিতি বৰ্তমান গুৱাহাটী মহানগৰীত হৈ আছে, বিশেষকৈ মই থকা এই পূব খৰমতৰীয়া এই ঠাইখিনি 9 বাইলেনত পানীৰ মানে স্ৰোত এতিয়াও কমা নাই। সৌসিদিনা পানী কমিছিল, যোৱাকালি মুষলধাৰ বৰষুণে আকৌ পুনৰ সেই আগৰ নিচিনা অৱস্থা কৰিলে। গতিকে এনেদৰে যদি অবিৰতভাৱে চলি থাকে তেতিয়াহ'লে মানুহৰ যিটো গতিধাৰা সেইটো বিকাশৰ গতিধাৰাটো হেৰি হৈ যাব, ডাউন হৈ যাব। গতিকে মানুহ কেনেদৰে আগুৱাব, কৰ্ম কেনেকৈ কৰিব, স্কুললৈ কেনেকৈ যাব, সকলোবিলাক মানুহবোৰ অফিচ কাছাৰীলৈ কেনেকৈ যাব। চাওক, মই দেখুৱাই আছোঁ প্ৰতিটো গলিয়ে গলি মই জুম কৰি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওক, পানীৰ চব এতিয়াও কমা নাই। ভাবিছে কিজানি হয়তো মোৰ আগৰ ভিডিঅ'টোত যে গুৱাহাটীত পানী কমিছে, আজি 4 দিনমান হ'লতো, গতিকে পুনৰ চাওক এই পানী দেখুৱাইছোঁ। ইয়াত পানী কেতিয়াও নকমে। এই চাওক, মই প্ৰতিটো দিশ মই দেখুৱাই আছোঁ। মই গৈ আছোঁ প্ৰথম ভিডিঅ'টো মই ঠিক ইয়াৰ পৰা আৰম্ভ কৰিছিলোঁ। সিদিনা পানীৰ স্ৰোতটো কেনেকুৱা আছিল, ছেম টু ছেম সিমানেই আছে, বাছ অকণমান হেৰিটো কমিছে, যিটো পানীৰ হাইটটো কমিছে অলপ। এইবিলাকত উঠি আছিল আগতে, এতিয়া নাই। এতিয়া এইখিনিৰ পৰা নামি আহিছে পানী, যদিও পানীটো কমা নাই। যিকোনো মুহূৰ্তত আকৌ পানী ভৰ্তি হৈ যাব পাৰে। গতিকে পানীৰে কেতিয়াও মানে আমি হেৰি কৰিব নালাগে। নলা নৰ্দমাসমূহ এই চাওক, মই দেখুৱাইছোঁ নলা নৰ্দমাৰ অৱস্থা একদম মানে ফোপোলা স্বৰূপ। গতিকে এনেদৰে যদি নলা নৰ্দমা সৰু হৈ থাকে, মই দেখুৱাইছোঁ এইবিলাক সৰু নলা নৰ্দমা, এই পানীসমূহ তেতিয়াই যাব যদি নলা নৰ্দমাৰ আকৃতি বা আকাৰটো ডাঙৰ হয়। গতিকে আকাৰ আকৃতি ডাঙৰ হ'লে মানে পানীবোৰ নোহোৱা হ'ব। বোধ কৰোঁ এই যি ৰিক্সাখন গৈছে যে এই জেগাখিনিতে যদি ডাঙৰ নলা ছিষ্টেম কৰি ইয়াৰ ওপৰতে যদি হেৰি কৰি দিয়ে, সহজত নতুন প্ৰযুক্তিবিদ্যা ইউজ কৰি, তেতিয়াহ'লে মই ভাবোঁ মোৰ ফালৰ পৰা আৰু যে পানীটো নেক্সট বৰষুণ দিলে বা কৃত্ৰিম বানপানীৰ মানে এটা চিটুৱেশ্যন আমি দেখা নাপাম। গতিকে এই ক্ষেত্ৰত চৰকাৰে অলপ মানে ভাবি চিন্তা কৰি কামবিলাক কৰিব বুলি মই আশা কৰিছোঁ আৰু দেখুৱাবলৈ লৈছোঁ। এই চাওক ডাঙৰ ড্ৰেইন, এই ডাঙৰ ড্ৰেইনবিলাকৰ পৰিস্থিতি চাওক, এইবোৰ প্লাষ্টিক, এই মানুহে এইবোৰ প্লাষ্টিক ইয়াতে পেলালে কেনেদৰে হেৰি হ'ব। এই আৰু লগতে পানীৰ স্ৰোত চাওক কিমান মেটেকাৰে ভৰপূৰ হৈ আছে ড্ৰেইনটো, এইবিলাক ভাঙো অৱস্থা হৈ আছে, ভাঙো। গতিকে এইবিলাক যদি ভাঙো যোৱা অহা যোৱা কেনেকৈ হ'ব। গতিকে বিভিন্ন প্ৰশ্ন ইয়াত উদয় হৈছে। চাওক, এই মেটেকাৰে ভৰপূৰ বৃহত্তম এটা নলা পানীৰে ভৰ্তি। গতিকে এই পানীসমূহ আঁতৰি নোহোৱা হৈ গ'লেহে পানীৰ যিটো হেৰি কমিব। আগুৱাই গৈছোঁ, মই আগুৱাই গৈ পেলাই দেখাই আছোঁ, অলপ কিছু অংশ দেখুৱাইছোঁ। অলপ ইয়াত পানী নাই, পানীখিনি ওখ ভেটি, ইয়াৰ পৰা পানী উঠিছিল বুলি ক'ব পাৰি। ইয়াৰ পৰা এতিয়া পানী নোহোৱা হৈছে। আগুৱাই গৈছোঁ, এইবোৰ দেখিছে কিমান লেতেৰা আৱৰ্জনা। এনেধৰণে মানুহৰো কিছুমান সতৰ্কতা থাকিলে গুৱাহাটী মহানগৰখন ৰঙীন হৈ চলিব। গতিকে ভিডিঅ'টো ভাল লাগিল যদি লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইবটো কৰিবই।